এণ্টাৰটেইনমেণ্ট হিমাংশু প্ৰসাদ দাসে এই শব্দখিনি ভালকৈ উপলব্ধি কৰে আৰু সেয়েহে সম্পূৰ্ণ এণ্টাৰটেইনমেণ্টকে আগত ৰাখি এখন নতুন অসমীয়া কথাছবি আপোনাৰ মোৰ মাজলৈ এৰি দিছে। সেয়া হ'ল বুলু ফিল্ম। ব্লু ফিল্ম নহয় দেই, বুলু ফিল্ম। বুলু ফিল্মৰ মাজত ব্লু ফিল্মৰ কাহিনী এটা আপোনাৰ মোৰ সকলোৰে চৰ্চাৰ বিষয় বা আমি সকলোৱে কৰবাত আলোচনা কৰোঁ। ব্লু ফিল্ম ধুনীয়া অসমীয়া কথাছবি তেখেতে আপোনালোকৰ মাজলৈ বা আমাৰ মাজলৈ এৰি দিছে। কথাছবিখন তিনিটা কেৰেক্টাৰৰ আধাৰত ৰচিত কথাছবি। হোৱাৰ পৰা চাকৰি এৰি অহা এজন যুৱক আৰু মেজিক চালক এজন যুৱক, লগতে ষ্টেচনাৰী দোকানৰ এজন যুৱক। এই তিনিজন যুৱক কোনোমতে জীৱিকা পালন কৰি আছিলে। হঠাৎ কাল ধুমুহাৰ দৰে লকডাউন আহি পৰিলে আৰু লকডাউনত তেখেতসকলৰ জীৱন চলি নিয়াত কিছু সমস্যাৰ সৃষ্টি কৰে আৰু এই সমস্যাখিনি সমাধানৰ বাবে তেওঁলোকে নানানটা জীৱিকাৰ পথ বাছি লয়, কিন্তু তেওঁলোকে কতো ছাকচেছ হ'ব নোৱাৰে যিহেতু সন্মুখত লকডাউন। চ' তেখেতসকলৰ মনত অকস্মাত আহিলে এখন ব্লু ফিল্ম বনোৱা। এতিয়া ব্লু ফিল্মখন তেখেতসকলে বনাব কেনেকৈ? ব্লু ফিল্মখন বনোৱাৰ কাৰণে তেওঁলোকক এজন হিৰোৰ প্ৰয়োজন হ'ল, এজনী হিৰোইনৰ প্ৰয়োজন হ'ল। হিৰোইনজনৰ নামেই হ'ল বুলু বাই। বুলু বাইক তেওঁলোকে কেনেকৈ বিচাৰি ফুৰে। বুলু বাইক আৰু আমাৰ এই যুৱক তিনিজনৰ মাজৰ যিখিনি সংস্পৰ্শ, যিখিনি কানেকশ্যন, সেই কানেকশ্যনখিনিকে এটি মনোৰঞ্জনৰ মাধ্যমেৰে আমাৰ মাজত উপস্থাপন কৰিছে হিমাংশু প্ৰসাদ দাসে। খুব ভালকৈ প্ৰতিজন দৰ্শকৰ মনৰ কথা বুজি এই চিনেমাখন ধুনীয়াভাৱে আগুৱাই লৈ গৈছে। খুব সুন্দৰ চিনেমা। অপূৰ্ব বৰ্মন, শান্তু নিৰঞ্জন নাথ আৰু হিমাংশু প্ৰসাদ দাস এই তিনিটা মূল মেইল কেৰেক্টাৰ। খুব সুন্দৰ অভিনয়। হিমাংশু প্ৰসাদ দাসৰ অভিনয় আপোনালোকে জানেই, তেখেত এজন সুন্দৰ অভিনেতা, সুন্দৰ পৰিচালক। তাৰ উপৰিও শান্তু নিৰঞ্জন নাথ আৰু অপূৰ্ব বৰ্মনৰ যিখিনি অভিনয়, খুব সুন্দৰভাৱে তেওঁলোকে নিজৰ অভিনয়টো আগুৱাই লৈ গৈছে। তাৰ উপৰিও গোটেই চিনেমাখনৰ মূল এট্ৰেকশ্যনটোৱে হ'ল প্ৰণামী বৰা। প্ৰণামী বৰা কেৰেক্টাৰটোৱে হ'ল বুলু বাই আৰু এই বুলু বাইৰ চৰিত্ৰটি প্ৰণামী বৰাই খুব সুন্দৰভাৱে আগুৱাই লৈ গৈছে। আপোনালোকে যেতিয়া চিনেমাখন চাই থাকিব আপোনালোকৰ এনেকুৱা মনোভাৱ আহিব যেন আপোনালোকে প্ৰতিটো চৰিত্ৰৰ ভিতৰত নিজক বিচাৰি পাইছে। যেতিয়া লকডাউনৰ সময় আহিলে, সেই লকডাউনৰ সময়খিনিত যিটো পৰিৱেশ সৃষ্টি হৈছিলে, যিটো আপুনি মই পাৰ কৰিছোঁ, সেই সময়খিনিকে সম্পূৰ্ণ নিখুঁতভাৱে বাস্তৱ ৰূপত উপস্থাপন কৰিছে। এনেকুৱা লাগিব আপোনালোকে সঁচাই চিনেমাখন চাই কিবা এটা আপোনালোকে বিচাৰি পাব চিনেমাখনত। আপোনালোকে নিৰাশ নহয়। যেতিয়া আপোনালোকে 200 টকা বা 300 টকা খৰচ কৰি হলৰ ভিতৰত সোমায়, তেতিয়ালৈকে আপোনালোকে কি বিচাৰে? আপোনালোকক এটা বস্তু লাগে যে মনোৰঞ্জন, আৰু এই চিনেমাখনত সম্পূৰ্ণ মনোৰঞ্জন আপোনালোকে পাব। এইটো ঠিক, চিনেমাখন অকণমান এডাল্ট ফ্লেভাৰ হয়। এডাল্ট কেটেগৰীতে গোটেই চিনেমাখন নিৰ্মাণ কৰা হৈছে। পৰিয়ালৰ মা দেউতাৰ লগত অকণমান চোৱাটো অসুবিধা যদিও কিছু ফেমিলি আছে তেওঁলোক টোটেলি অপেন মাইণ্ডেড ফেমিলি। চ' তেনেকুৱা অপেন মাইণ্ডেড ফেমিলিখিনিৰ বাহিৰে সচৰাচৰ মা দেউতা বা ভাই ভনীৰ লগত চোৱা অকণমান চিনেমাখন অসুবিধা আহি পৰিছে যদিও আপুনি অকলে যাওক চিনেমাখনলৈ, আপোনাৰ ফ্ৰেণ্ড চাৰ্কুলৰ মাজত যাওক, আপুনি চিনেমাখন নিশ্চয় খুব উপভোগ কৰিব পাৰিব। ভিডিঅ'টি বেছি লম্বা নকৰোঁ। অভাৰঅল মই কৈছোঁ চিনেমাখন আপুনি কিয় চাব লাগে তাৰে 2-3টা ৰিজন আপোনালোকক অলৰেডি মই ক'লোৱে। সৰু সুৰা ভুল থাকেই, সেই ভুলখিনিক যদি আপুনি মই পাহৰি আমি হললৈ যাওঁ, চিনেমাখন আপুনি দেখিব খুব এণ্টাৰটেইনমেণ্ট মুভি হয়। আপুনি হলৰ ভিতৰত যেতিয়া আপুনি সোমাব, যেতিয়া স্ক্ৰীন ষ্টাৰ্ট হ'ব আপোনাৰ, তেতিয়াৰ পৰা আপোনাৰ মুখত হাঁহি থাকিব। আপুনি যেতিয়া চিনেমা হলৰ পৰা বাহিৰ ওলাই আহিব, আপুনি মুখত এনেকুৱা হাঁহি লৈ আপুনি বাহিৰত ওলাই আহিব, আপুনি নিৰাশ নহয়। গতিকে আহক চিনেমাখন চাওক, আপোনালোকে চাই আপোনালোকৰ মতামতটো মোক আগবঢ়াওক, কেনেকুৱা পালে আপোনালোকে।